এই জোনবেলি গ্ৰুপ তৰাৰ গোটৰ মুখ্য প্ৰশাসক নৱৰূপ মজুমদাৰ দাদাৰ আৰু মোক ৰাতুল দাসক লৈ এটি অনুভৱ দিলদাৰ হুছেইনে লিখিছিল। দিলদাৰ ঘৰ নগাঁও কলিয়াবৰৰ এই কবিতাটো মই পাঠ কৰি দিবলৈ চেষ্টা কৰিছোঁ। মোক আৰু প্ৰশাসক ডাঙৰীয়াক লৈ লিখা এই কবিতাটো মই পাঠ কৰি দিবলৈ বিচাৰিছোঁ। ন ৰূপৰে সজোৱা সাহিত্যত নৱৰূপ মজুমদাৰ তুমি, ৰসৰে উপচাই দিলা ৰাতুল দাস তুমি। ন ৰূপৰে সজোৱা কবিতা নৱৰূপ মজুমদাৰ তুমি, ৰাগ তাল দি বজোৱা ৰাতুল দাস তুমি। কবিতাৰ সুৰ লহৰত চন্দৰ নৱৰূপ মজুমদাৰ তুমি, ৰহন খানি দিয়া ৰাতুল দাস তুমি। ভাষাৰ লালিত্যত কবিতা লিখা ন ৰূপৰে সজোৱা নৱৰূপ তুমি, সুৰাৰ লহৰত কবিতা পাঠ কৰা ৰাতুল দাস তুমি। ৰাতুল দাস তোমাৰ হাঁহি মুখ থাকে সুখত অনবৰতে, নৱৰূপ মজুমদাৰ তোমাৰ নাই দুখ, সকলোকে আপোন বুলি ভাবা যে তুমি। সকলোৰে মনৰ অনুৰাগী তুমি দুয়ো একে বাটতি আছা, এজনক বাদ দি আনজনক সম্পূৰ্ণ নহয় তোমালোক দুয়ো মণিকাঞ্চন। মই নাজানো কবিতা লিখিব, নহয় মই কবি, মনৰ কল্পনাত লিখো অনুভৱ দিলদাৰ হুছেইন মই। ন ৰূপসজ্জাত উৎসাহ প্ৰেৰণা দিয়ে মোক নৱৰূপ মজুমদাৰ ৰাতুল দাস দাদাই। আজি মই অনুৰাগ সকলোৰে প্ৰিয় ভাইটি কুমলীয়া হৃদয়ৰ দিলদাৰ হুছেইন মই, দিলদাৰ হুছেইন মই। কেনে লাগিল জনাব মোক লৈ আৰু এই গোটৰ প্ৰশাসক ডাঙৰীয়া নৱৰূপ মজুমদাৰ দাদাক লৈ লিখা দিলদাৰ হুছেইনৰ এই কবিতাটো আপোনালোকে কেনে পালে অকণমান মোক জনাওকচোন, ভাল লাগিব। নৱৰূপ মজুমদাৰ দাদা কৈছে বাহ সুন্দৰ, দুইকে ধন্যবাদ জনালোঁ। পুৱালা বৰ্মন দাদা বাইদেৱে জনাইছে দিলদাৰ হুছেইনৰ কবিতা অতি সুন্দৰ লাগিল, ধন্যবাদ বাইদেউ, সঁচাকৈ এটি সুন্দৰ অনুভৱৰ কবিতা উপহাৰ দিলে। মেহুবা ৰহমান বাইদেৱে কৈছে অতি সুন্দৰ অনুভৱ নৱৰূপ আৰু ৰাতুলক লৈ লিখা কবিতাটো। কল্পনা বৰা বাইদেৱে কৈছে দিলদাৰে লিখা কবিতা বৰ সুন্দৰ হৈছে, ধন্যবাদ। দিলদাৰ হুছেইনে জনাইছে বহুত ভাল লাগি আছে, মোৰ অনুভৱ আপোনাৰ কণ্ঠত জীপাল হৈ উঠিল। জয়তী বাইদেৱে কৈছে নৱদা আৰু তোমাক লৈ লিখা দিলদাৰ ভাইটি অনুভৱে হৃদয় চুই গৈছে, তিনিওগৰাকী কবিলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, ধন্যবাদ বাইদেউ। আৰু কাঞ্চন খাউন বৰা বাইদেৱে জনাইছে মুখ্য প্ৰশাসক শ্ৰদ্ধা নৱৰূপ মজুমদাৰদেৱ আৰু আবৃত্তিকাৰ ৰাতুল ভাইটিক লৈ লিখা দিলদাৰ ভাইটিৰ সুন্দৰ অনুভৱ কবিতাটোৱে জোনবেলি তৰাৰ বাকৰি উজ্বলাই তুলিলে, ৰাতুল ভাইটিৰ কণ্ঠত কবিতাটো আকৰ্ষণীয় হৈ উঠিল, ধন্যবাদ, ভাল লাগিল বাইদেউ।